আজি আপোনালোকক পুনৰবাৰ আমিনো চিলিণ্ডাৰবিলাক কেনেকৈ বনাওঁ দেখুৱাই দিছোঁ দেই। প্ৰথমতে এয়া দেখিছেনে, এইটো প্লাষ্টিকটো লৈছোঁ। এইবিলাক মাছৰুম চিলিণ্ডাৰৰ বাবে স্পেচিয়েলি আহে এইবিলাক পলিথিন। আৰু এই পলিথিনটোৰ উল্টা ফালে মই এনেকৈ জাপি জাপি ল'ব লাগে, ধুনীয়াকৈ কোচ দি পেলাই জাপি ল'ব লাগে। তাতে এডাল ৰবৰ মাৰি ল'ব লাগিব, মানে এইটো পিছফালে যিফালে খোলা থাকে সেইফালে নহয়, যিফালে বন্ধ থাকে সেইফালেহে দেই। আৰু ইয়াতে ৰবৰ এডাল মাৰি লৈ এইটো এতিয়া মই ঠিক কৰি ল'ম। ধুনীয়াকৈ টাইট কৰি মাৰিব, যাতে সেইটো মানে লুজ নহয়, খুব টাইটকৈ মাৰিব লাগে। আৰু এতিয়া মই ৰবৰডাল মাৰি লৈছোঁ। তাৰপিছতে এই পলিথিনটো মই এতিয়া ওলোটাই ল'ম, মানে এয়া হাতখন সোমাই দিম, দি পেলাই এইটো ওলটাই ল'ব লাগে। আৰু ওলটাই ল'লে এইটো একদম চিলিণ্ডাৰ আকাৰৰ হৈ যায়, ধুনীয়া হয়। তাৰপিছতে এয়া আমি এতিয়া চিলিণ্ডাৰ বনাই আছোঁ। মোৰ লগতে এই বৌজনীও মোক সহায় কৰি থাকে আৰু মই তেওঁলোকক শিকাইছিলোঁ। আৰু এতিয়া তেওঁলোকে ভালকৈ বনাব পৰা হৈ গৈছে। প্ৰথমতে এটা লেয়াৰত ধুনীয়াকৈ খেৰ দি পূৰা হেঁচি তাক বহাই দিব লাগে। তাৰ ওপৰত পুনৰবাৰ স্পাউন দিব লাগে। আৰু স্পাউনটো দেখিছেনে, ধুনীয়াকৈ ছাইডটোত দিব লাগে, ধুনীয়াকৈ মিলাই দিব লাগে আৰু লাইনকৈ। আৰু স্পাউন দিয়াৰ পিছতে পুনৰবাৰ খেৰ দিব লাগে। আকৌ খেৰটো দবাই একদম হেঁচি, ভিতৰত যাতে একদম বতাহ নাথাকে তেনেকৈ বনাব লাগে। আৰু এইটো প্ৰেছ কৰি হেঁচি দিব লাগে, ধুনীয়াকৈ দিলে বেছি ভাল হয়। পুনৰবাৰ স্পাউন লৈছে আৰু স্পাউনটো একদম চাইডে ধুনীয়াকৈ লাইনকৈ দি গৈছে। আৰু এনেকৈয়ে লাইন কৰি পেলাই আমি 4টা লেয়াৰ বনাম। 4টা লেয়াৰ মানে 1, 2, 3, 4টাকৈ লেয়াৰ আমি বনাওঁ। এই প্লাষ্টিকত দেখিছেনে, পুনৰবাৰ দিছে খেৰ, আকৌ এতিয়া হেঁচি ধুনীয়াকৈ বহাই দিছে খেৰখিনি। তাৰে ওপৰত আকৌ কি কৰিছে, আকৌ সেই স্পাউনৰ লেয়াৰটো দিছে। আৰু এই স্পাউনবিলাক মানে কি হয়, খুব ধুনীয়াকৈ ৰাখিব লাগে। স্পাউনটো ভাল জেগাত ভালকৈ ৰাখিব লাগে। আৰু ইয়াত দেখিছেনে, আকৌ পুনৰবাৰ দিছে খেৰ, দি পেলাই পুনৰবাৰ এইটো লাষ্ট লেয়াৰ আকৌ এবাৰ দিছে স্পাউনটো দিয়াৰ পিছত এতিয়া এই চিলিণ্ডাৰটো বনোৱা হৈ গৈছে অলৰেডি। আৰু এতিয়া পুনৰবাৰ তাৰ ওপৰত খেৰ দি একদম ধুনীয়াকৈ তাক মানে খেৰখিনি আকৌ বহাই দিব লাগিব, মানে হেঁচি খেৰখিনি পুনৰবাৰ তাক মানে ছেট কৰি দিব লাগিব, যাতে ভিতৰত একদম বতাহ নাথাকে। দেখিছেনে কি সুন্দৰকৈ বান্ধিছে। আৰু এতিয়া তাৰ ওপৰতে ৰবৰ এডাল মাৰি এনেকৈ আমি চিলিণ্ডাৰবিলাক বনাওঁ। আৰু ইয়াৰ পিছতে মই আকৌ দুপৰীয়াৰ ভাতটো ৰেডি কৰিছোঁ। মানে মাছৰুম বনাইছিলোঁ অলপ, কিন্তু ভিডিঅ' ল'বলৈ নহ'ল। কি যে খেলি মেলিৰ মাজত কেতিয়াবা ভাত ৰান্ধো নহয় মই দুপৰীয়া, এই কামবিলাক চলি থাকিলে। তাৰপিছতে আহি মোৰ কাম এইখিনি, মানে এই যে ফুটাবিলাক কৰোঁ, এইখিনি কাম ময়ে কৰোঁ। আৰু এইখিনি কাম কৰি এতিয়া মানে সন্ধিয়া হোৱাৰ আগে যেতিয়া কামখিনি শেষ কৰিব পাৰোঁ তেনেকুৱা, কাৰণ সময় লাগি যায়। আৰু আজিও ভালেখিনি বনাইছিলোঁ আমি। আৰু দেখিছেনে, এয়া মই গোটেই চাৰিওফালে তুলাখিনি ধুনীয়াকৈ সোমাই দিছোঁ। আৰু এই তুলাবিলাকৰ কটনবিলাক যে 14 ডেইজত উলিয়াব লাগিব, বহুতে সুধি থাকে। আৰু এনেকৈ আজিৰ কামখিনি শেষ কৰিলোঁ আমি।